নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলাইছোঁ ভাপত দিয়া লাড়ু। ভাপত দিয়া লাড়ু বনাবলৈ আমাক কি লাগিব চাওকচোন আহক। ভাপত দিয়া লাড়ু বনাবলৈ মই চাউলৰ গুড়ি 3 কাপ দিলোঁ। এতিয়া গুড়িখিনি 15 মিনিটমান ভাজিব লাগিব আৰু ভালকৈ লৰাই থাকিব যাতে লাগি নাযায় বা পৰি নাযায়। এয়া চাউলৰ গুড়িখিনি ভজা হৈ গৈছে। এতিয়া কুমহীয়া পানী লৈ অলপ দি পিনে মিলাই ল'ব লাগিব। গুড়িখিনি গৰম হৈ থাকোঁতে এনেকৈ মিলাই লৈ থাকিব লাগিব। চাউলৰ গুড়িখিনি নৰম হোৱালৈ সানিব লাগিব। চাউলৰ গুড়িখিনি মই ঘৰতে বনাইছোঁ। আপোনালোকে যদি বিচাৰে দোকানত কিনিবলৈ পোৱা যাব। এয়া চাউলৰ গুড়িখিনি সানি হৈ গৈছে। এতিয়া অলপ এনেকৈ লৈ লাড়ু বনাই ল'ম আৰু গৰম হৈ থাকোঁতে লাড়ুখিনি বনাই ল'ব লাগিব যাতে ঠাণ্ডা হৈ নাযায়। ঠাণ্ডা হৈ গ'লে ফাটি যাব পাৰে, গতিকে গৰম হৈ থাকোঁতে লাড়ুকেইটা বনাই ল'ব লাগিব। ভাপত দিয়া লাড়ু বনাবলৈ বহুত সহজ হয়। আপোনালোকেও ঘৰত বনাই ট্ৰাই কৰি চাবচোন এবাৰ। এয়া লাড়ুকেইটা বনোৱা হৈ গৈছে। এতিয়া কেৰাহী এখনত নাৰিকলখিনি দি অলপ ভাজি ল'ম। এয়া চেনি 1 কাপ দিলোঁ। এয়া নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া লাগিব ভজা নাৰিকলখিনি। এতিয়া মই লাড়ুৰ মাজত ভজা নাৰিকল অলপ দি দিম। এনেকৈ ঘূৰাই এয়া মাজত ভাজি থোৱা নাৰিকল অলপ দি দিম। আপোনালোকে প্ৰয়োজন অনুসৰি যিমান লাগে দিব পাৰে। মই ইয়াত আধা চামুচকৈ দিছোঁ। এতিয়া লাহে প্ৰেছ কৰি ছাইডবোৰ লগাই দিম, নহ'লে ফাটি যাব পাৰে। লাহে কৰি লাড়ু বনাই ল'ব। এতিয়া বাচন এখনত পানী গৰম কৰি ল'লোঁ। পানীখিনি উতলিলে তাৰ পৰা যিটো ভাপ ওলাব, সেই ভাপত লাড়ুকেইটা দি দিম। এয়া লাড়ুকেইটা দি দিছোঁ। আৰু 15 মিনিট সিজাব লাগিব। এয়া ঢাকনি এখনেৰে দি ঢাকি দিছোঁ। 15 মিনিট হৈ গৈছে। এয়া লাড়ুকেইটা সিজি গৈছে। এতিয়া গৰমে চাহৰ লগত পৰিৱেশন কৰিব পাৰে। আৰু ভিডিঅ'টি চাই কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।